ওই ভোক লাগিছে ও, ওই ভোক লাগিছে ও, ও দুখিয়া পিঠা ক'ত আছো ও, ও দুখিয়া পিঠা ক'ত আছো ও। ও মা ভৰিত লাগি গ'ল আৰু ভোকো লাগিছে ও। ও বাইদেউ, আৰে ও বাইদেউ। ওই ভাই, কিয় চিঞৰি আছো? বাইদেউ, আৰে ও বাইদেউ, কি কম, কাম কৰিব যাওঁতে ৰাতিপুৱা ৰাতিপুৱা ভৰিত ইটা লাগি গ'ল আৰু ভোকো লাগিছে। অ মা, ভৰিত লাগি গ'ল? মই তোক বাৰে বাৰে কৈছো, যেতিয়া ৰাস্তাৰ দিগি যাবি, ৰাস্তাৰ আগত চাবি, তলত চাই নাযাবি। বাইদেউ, আৰে ও বাইদেউ, আজি মোৰ পিঠা খাব বৰ মন গৈছে, পিঠা বনোৱা না বাইদেউ। পিঠা বনাব নোৱাৰিম, ঘৰত চাউল আছে না, ঘৰত চেনি আছে না, ঘৰত গেছ আছে না, বনোৱাৰ বাচন আছে, ক'ত বনাম পিঠা? বাইদেউ, ঘৰত একো নাই নেকি? যেনেকৈ বস্তুৰ দাম বাঢ়িছে আৰু দুখীয়া মানুহবোৰে বস্তু কিনিব নোৱাৰিব। ভাই, মোৰ তাত অলপ টকা আছে, চাউল আৰু চেনি কিনিব পাৰিম, কিন্তু গেছ কি কৰি ল'ম? গেছ কিনিবলৈ 1000 টকা লাগিব। বাইদেউ, আজিতো ময়ো কাম কৰিব যাব নোৱাৰিম, এটা কাম কৰা, পিঠা নেখাং, আলুৰ পিটিকাৰ লগত ভাতেই বনাই দিয়া। ভাই, আলুৰ ভাতো নহ'ব, চাউলটো আছে, ঘৰত আলু নাই, আলু বজাৰৰ পৰা আনিব লাগিব, তেতিয়াহে খাব পাৰিবি। বাইদেউ, বাদ দিয়া, একো বনাব নালাগে, আমি দুখীয়া মানুহবোৰে এনেদৰে মৰি যাম, একো বনাব নালাগে। ভাই, এনেকৈ কিয় কৰিছ? আমি কাম কৰিম, পকৰা দোকান খুলিম, পকৰা বিক্ৰী কৰি টকা কামাম, তাৰ পিছত পিঠা খাম। বাইদেউ, সেইটো পিছত দেখা যাব, আগতে তুমি আলু লৈ আহা, বহুত ভোক লাগিছে। ঠিক আছে ভাই, তই থাক, মই আলু লৈ আহোঁ, তাৰ পিছত আমি খাম। A few moments later. ওই ভোক লাগিছে ও, ওই ভোক লাগিছে ও, ও দুখিয়া পিঠা ক'ত আছো ও, ও দুখিয়া পিঠা ক'ত আছো ও, ও বাইদেউ পিঠা বনাই দে ও, ও বাইদেউ পিঠা বনাই দে ও, ও দুখিয়া পিঠা ক'ত আছো ও, ও দুখিয়া পিঠা ক'ত আছো ও, মোৰ ভোক লাগিছে, পিঠা বনাই দিয়া ও। হেই আপাহঁত, তহঁতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, আৰু এই ভিডিঅ'টো লাইক কৰি দিবি, আৰু কমেণ্ট কৰিবি, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবি।